অসীম আজি সৰুলা হৈ গৈছে ফূৰ্তি গৈছে একচুৱেলি এইবোৰ ইমান প্লেন ল'ৰা পৰি গৈছে হেই গাইজ আজি আমি আৰু এটা নতুন ব্লগ ভিডিঅ' বনাব ওলাইছোঁ লগত অসীম আছে আমাৰ লগত আমাৰ একশ্যন কেমেৰা ছেটআপ বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ Start dia. Joldi start dia. So, আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিলে ভিডিঅ'টো বলা আছে গৈ থাকে তো মানে আজি ক'ত যাম আমি লাজৰ কাৰণে আমি ইয়াৰ পৰা ব্লগিং ষ্টাৰ্ট কৰিছোঁ তথাপিও মানুহে আমাক ঘূৰি ঘূৰি চাই আছে লকডাউনৰ পিছৰ পৰা আমি ফুৰিবলৈ যাবই পৰা নাই হয় নাই অসীম Yes. তো আমি ৰখি গৈছোঁ অসীমে বাইকখন চলাম বুলি কৈছে এয়া অসীম আমি এতিয়া চলাব বিন্দাছকে বেচেৰা অথনিৰ পৰা হেলমেটটো পিন্ধিবলৈ ট্ৰাই কৰি আছে কিন্তু হোৱাগে নাই কি হৈছেগে ল'ৰা ইমান কষ্ট আকৌ বলা ষ্টাৰ্ট কৰা গাড়ী চাবিটো অন নকৰাকৈ ষ্টাৰ্ট কৰিছিলোঁ বাইকটো আমাৰ জাৰ্নি ষ্টাৰ্ট হ'ল যে অ'কে চ' এতিয়া অসীমে চলাই আছে বাইক মই পিছফালে বহিলোঁ অসীমে কৈছে ময়ো ৰাইড কৰোঁ বোলে ময়ো মটৰ ব্লগাৰ বনিম চ' সেয়া ল'ৰাই চলাই গৈ আছে জেগাডোখৰত বহুতো দূৰ মানুহ আহে আমি এদিন এইটো ব্লগ বনাম আমাৰ জেব্ৰা ক্ৰচিং সৰু যিবিলাক নাইকিয়া হৈ গৈছে কিন্তু জেব্ৰা ক্ৰছ নকৰে কুকুৰা ক্ৰছ কৰে দেখিছেনে
বস্তুটো নিয়া হয় বেকআপ তুমি এটা থাকি দিয়া তেতিয়াহ'লে আহি মই তোমাক লৈ যাম চ' আমি ইয়াত অলপ ৰেষ্ট লৈছোঁ কেমেৰাটো চেক কৰিছোঁ যে ৰেকৰ্ডিং হৈছে কি নাই তো অসীমে চেক কৰি আছে কেমেৰাটো কিন্তু এইটো হৈ চাওক কিমান মজা অ' মাই গড ইমান ধুনীয়া ৰাস্তা ইমান শান্তি অসীম কি চলি আছে সি চেক কৰি আছে কেমেৰা চলি আছে নে নাই চলা মোৰ স্ক্ৰীণত চাব পাৰে এনেকুৱাকৈ কৰি এনেকুৱাকৈ দেই মোৰ মোবাইলটো পালে খুলি দিছোঁ গৈ থাকোঁ এক্সিছ বেংকৰ গোটেই ডিটেইলছ আছে ধামটো হয় শিৱ মন্দিৰটো কোনটো আগলৈ গৈ পিনে ৰাইট চাইডে যাব নাই দুৰ্গা মন্দিৰটো আমি এতিয়া শিৱ মন্দিৰটো গ'ল এইফালে হয়তো শিৱ মন্দিৰ আছে ইফালে ৰাস্তাত আছে যাবলৈ আমি ৰাস্তা বিচাৰি পোৱা নাই চ' একচুৱেলি আমি ইয়াত অহাৰ মেইন কথা আছিলে হয় ন অসীম ত' এয়া চাওক কিমান ডাঙৰ এলেকা চ' সেইফালে পৰা পোৱালীহঁতে আমাক চিঞৰি গৈছে গেটখন কেনেকৈ খুলিব লাগে আমি ক'বই পৰা নাছিলোঁ আমি বহুত ট্ৰাই কৰি আছিলোঁ গেটখন খুলিবলৈ কিন্তু খুলিব পৰা নাছিলোঁ হয় নাই আমি বুৰ্বক আমি আজিকালি
চ' আমাৰ পূজা চূজা হৈ গ'ল এতিয়া আমি যাবলৈ ওলাইছোঁ তো পণ্ডিতজীয়ে আমাক তিলক চিলক লগাই দিলে অসীম হৈ গ'ল আমাৰ চ' নৱদেৱী ইয়াত বিৰাজমান কৰে জাগ্ৰত মন্দিৰ বুলি শুনিছোঁ চ' আমি আহিছোঁ আপোনালোকে আৰু কেইটামান বস্তু দেখাম অসীম চ' এইটো হৈ গ'ল ডাষ্টবিন ইমান ধুনীয়া লাগিছে অসীম আজি সৰুলা হৈ গৈছে ফূৰ্তি গৈছে একচুৱেলি এইবোৰ ইমান প্লেন ল'ৰা পৰি গৈছে চ' আপোনালোকে দেখিছে মন্দিৰৰ সৌন্দৰ্যটো কিমান আছে চ' আমি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ নেক্সট আকৌ কোনোবা দিন ক'ৰবাত গ'লে আমি ব্লগ বনাম চ' যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে কৰিব ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে কমেণ্ট কৰিব কেনেকুৱা লাগিছে আৰু ল'ৰাটোক কেনেকুৱা লাগিছে সেইটো ক'ব সেইটো নক'লেও হ'ব দেই সেইটো নক'লেও হ'ব চ' আপোনালোকে খালি ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইকটো কৰিব লাইক কৰিলে আমি মটিভ পাওঁ হয় নাই মটিভেট হওঁ আৰু এটা ভিডিঅ' বনাবলৈ চ' গাইজ বাই আজিৰ কাৰণে ইয়াতে ভিডিঅ' সমাপ্ত কৰিলোঁ